নমস্কাৰ, আৰম্ভ কৰিছোঁ আমাৰ নতুন এটা ডেইলি ব্লগ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। মই এতিয়া যাবলৈ ওলাইছোঁ বেংকলৈ। মোৰ কাম এটা ফচি আছে বহুত দিনৰ পৰা, মানে আধাৰ লিংক দিব লাগে। আগত দুবাৰমান মই কাগজ দিলোঁগৈ, কিন্তু নাই, কামটো মোক কৰি দিয়া নাই। আজি আকৌ ওলাইছোঁ, কি হয় আৰু এয়া দেখিছেনে, কাঁহৰ দৰৱ খাই আছোঁ। মই খুৱাবলৈ ল'লে নাখায়, সেইকাৰণে হাতত দৰৱটো দি দিছোঁ, নিজে খাইছে। এক থৈ যাম খুৰীয়েকহঁতৰ লগত। মই পটককৈ কামটো কৰি আহিমগৈ। ইজনী কোন হয়? মা। ইজনী কোন হয়? মা। অঁ, আৰু দেখাম দেই। ইজনী কোন হয়? মা। অঁ, মা। অঁ, মা। অঁ, মা। আৰু এজনী কোন হয়? মা। অঁ, আৰু দেখাম দেই। ইজনী কোন হয়? মা। আৰু এইটো কোন হয়? মা। এইটো মা নহয়, দাদা। অঁ, দাদা। অঁ, আৰু এইজনী কোন হয়? কোন হয়? শুনো। অঁ। তোমার ট্রেডমিলটা কিনলে তুমি? নমস্কাৰ, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ভিডিঅ'টোলৈ। 2টা দিনৰ পাছত ভিডিঅ' কৰিলোঁ। সেইদিনা মৰাণৰ পৰা আহি, মানে বেংকৰ পৰা মোৰ আৰু ভিডিঅ' কৰিবলৈ মন নগ'ল। ছোৱালীজনী শুই উঠিলে, তাৰপিছতে তাইৰ লগত লাগিলোঁ, তেনেকৈ থাকি গ'ল। তাৰপিছত আৰু 2 দিন ভিডিঅ' কৰা নহ'ল। আজি ভাবিছোঁ আকৌ ভিডিঅ'টো কণ্টিনিউ কৰোঁ। এতিয়া দুপৰীয়া আমি খাই বৈ অকণমান জিৰালোঁ, আৰু এইফালে দেখিছেনে আমাৰ সোণ, তাই শুইয়ে আছে। এয়া উঠিছে আৰু লাহেকৈ, দেখিছনি। অকণমান গৰম আহিছে যে, তাই একদম পূৰা থুনথুননি আৰম্ভ হৈ গৈছে আৰু গৰমত। এইজনী উঠিছে। শুনো, উঠিছা? উঠিলা? কি কি মা? পানী খালানে মা? খালা? অঁ, গুড গাৰ্ল। অঁ। আৰু কাইলৈ যাম আমি মাহঁতৰ ঘৰলৈ। দেউতা সকাম পালেহি ছমহীয়া। আৰু এইবোৰ দেখিছেনে, একদম বেগ, মোৰ কাপোৰ নাই, চব বেটি কাপোৰ। এইবোৰ 1, 2, 3টা ৰেডি কৰি থৈছোঁ ভৰাই মেলি। কাইলৈ সময় নহ'ব যে, কাইলৈ মানে আমি বজাৰ কৰিবলৈ যাম ৰাতিপুৱা কিবাকিবি, তাৰপিছত আহি পেলাই আকৌ লগে লগে যাব লাগিব। সময় নহ'ব বুলিয়ে মই পেক কৰি থৈছোঁ। আমি দোকানৰ পৰা আহিলোঁ। কোৱাচোন, অঁ কোৱাচোন, কিয় নোকোৱা? আমি দোকানৰ পৰা আহিলোঁ। কি কিনিলোঁ? এইটো কিনিলোঁ। চাব দেই, আমাৰ সোণে দোকানৰ পৰা কি আনিলে। এইডাল বগৰী গুৰি, আৰু কি আনিছে, চাওঁ। আৰু কি আনিছে, বাবা, এইটো আনিছে, আৰু আছে এইকেইটা, বাবা, আৰু আছে কিবা এটা, এইটো জেমছ, আৰু নাই, হৈ গ'ল। আনিছিলোঁ ফুলজোপা, টেবুল এৰিকা পামজোপা ইয়াতে দিলোঁ টাবত। তাৰপিছতে আৰু এজোপা ইয়াত দিলোঁ, এইজোপা। তাৰপিছতে আৰু এজোপা ইয়াত দিলোঁ, এজোপা। আৰু এইখিনি দেউতাই জেওৰা ভেটি দিলে চাপৰকৈ, এনেকৈ ইয়াতে কিবাকিবি লগাইছোঁ। আৰু এইজোপা যে গছৰ নিচিনা, এনেকুৱা ফাগুন চ'তমহীয়া পাতখিনি সৰি যায়, তাৰপিছত আকৌ নতুনকৈ পাত মেলে, কুঁহি পাত মেলা দি। এইখিনি এইজোপা বৰ ধুনীয়া লাগে, পাত ওলালে মানে। এনেকৈ আৰু আমাৰ অকণমানি এইখিনি আৰম্ভ কৰিছোঁ ফুলনি। আৰু এয়া আমাৰ বাইদেউ দোকানৰ পৰা আহি পেলাই ইয়াতে বহি খাইছে। পুপু খাইছা? অঁ,
ইমান কিন লাগিছে যে কেলে? এই ফ্ৰকটো ভাল লাগিছে। গধূলি পালেহি ভাইটি, সি সকাম কাৰণে ঘৰলৈ আহিছে। তাৰপিছতে আহোঁতে আকৌ আমাৰ ঘৰত সোমাই গৈছে, মানে ভাগিনীকক এবাৰ চাই গৈছে। আৰু কাইলৈ যিহেতু ঘৰলৈ আমিও যাম, সেইকাৰণে সি বেছি দেৰি ইয়াত কৰা নাই আৰু অকণমান সময় ভাগিনীকৰ লগত খেলিলে। তাৰপিছতে সি এতিয়া ঘৰলৈ ওলাই গৈছে আৰু